হাত দুখনে ফুলি গৈছে, একো অৱস্থা নাই। মনটো বেয়া লাগিলে এনেকে ডুবাই চাওঁ। এয়া হৈছে ডুবাই। ইয়াতে বহিব কেতিয়াবা যদি মন বেয়া লাগিছিলে ইয়াৰ পৰা ইয়াতে মই অলপমান থিয় হৈ ৰেষ্ট লৈছিলোঁ আৰু। তাই অকণি হ'ল নেকি? যিমান পাৰে ন অইলটো এভইড কৰিব। মোৰ সেয়ে অৱস্থা। চলিটো কথা ল'বে চবটো পলা লৈছে, চলিটো থৈ যাব উঠছে নেকি? হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। মই এয়া হস্পিটেল বেডৰ পৰা, মইতো ভালে নাই। অহা দিনৰ পৰা চেলাইন খাই আছোঁ আৰু আজি ঘৰত যাবলৈ দিছে 8 বজাৰ পাছত। কেইটা বাজে নাজানো, বাট আজি ঘৰ যাম আৰু মোৰ ভণ্টিটো আহিছে, তাই মধুক লৈ আছে। মধু একে মাহীয়েকক পাই খুব ভাল পাইছে আৰু তেজুলে যে ইমান মনত পৰি আছে নহয়। 5 দিন হ'ল ইয়াতে থকা। অহা দিনাৰ পৰা চেলাইন দি আছে। হাত একে ফুলি গৈছে মোৰ। এইখন হাত ইফালে দেখাই আছো ৰ'ব, এইখন চেলাইন ইয়াতে মেডিচিনবোৰ দি আছে আৰু এইখন হাততো হাত দুখনে ফুলি গৈছে, একো অৱস্থা নাই। 18টামান চেলাইন হ'বই চাগে, ইমান চেলাইন খাইছোৱেই। তো ভালে থাকিবলৈ হ'লে একদম ঘৰুৱা খাদ্যই মেইন। তো যিমান পাৰে আপোনালোকে ঘৰুৱা খাদ্যই খাব। মোৰ ফালৰ পৰা সেইটোৱে অভিজ্ঞতা দিলোঁ। আৰু যিমান পাৰি তেল কম পৰিমাণে খাবলৈ চেষ্টা কৰিব, নহ'লে মোৰ নিচিনাকৈ 5 দিন চেলাইন লৈ ইয়াতে হস্পিটেল বেডত থাকিব লাগিব। আছোঁ আমাৰ গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলতে। তো সকলো ষ্টাফ ভাল পাইছোঁ, ডক্টৰো ভাল আৰু সকলো মানে ঘৰুৱা টাইপে আৰু ভাল লাগিছে ইয়াতে। তো আকৌ আহিব লাগিব চেকআপত, কি হয়। অপাৰেশ্যন হোৱা নাই বাৰু এতিয়ালৈকে, তো কি হয় চাওঁ। আজি ৰিচাৰ্জটো দিব বুলি কৈছে। A few moments later. আৰু আপোনালোকে ইমান জ্ঞান দি আছে বুলি ডাইৰেক্ট নধৰিব ৰাইজ, মই ইমানো নাজানো বাৰু। এইটো এটা ৱাৰ্ডৰোব দিছে। ইয়াত মানে কাপোৰবোৰ থৈ দিছোঁ আৰু যি আনিছোঁ এইবোৰ যেনেকৈ তেনেকৈ থৈ দিছোঁ আৰু দিছে। আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব, এইফালে জ্যোতিমা কি চাই আছে? অকণি চাই আছা নেকি? তাই অকণি হ'ল নেকি? হে ভগৱান, কিবা অকণি হৈছে মধু। বাহিৰে মূৰতো দিবিনে অকণি? অকণি নহয়, সৰু ছোৱালী অকণি হ'বই। মনটো বেয়া লাগিলে এনেকে ডুবাই চাওঁ। এয়া হৈছে ডুবাই। ইয়াতে বহিব এনে ধেমালি কৰিছোঁ দেই ৰাইজ, ক'তনো ডুবাই যোৱা ভাগ্য আছে আৰু সেইটো হৈছে ভিউ। ইয়াতে আধা পৰিমাণে গুৱাহাটী দেখা পায় আৰু ইয়াৰ পৰা ভিউটো আছে আৰু। তো কেতিয়াবা যদি মন বেয়া লাগিছিলে ইয়াৰ পৰা ইয়াতে মই অলপমান থিয় হৈ ৰেষ্ট লৈছিলোঁ আৰু। দুষ্ট ইমান দুষ্ট কৰি থাকে মধু। হামোজা অলপমান টোপনি যা, ঘৰত যামে আমি। লাইট বন্ধ কৰি দিলা। Good night. A few moments later. তাৰপিছত যেনি তেনি মধু অলপ টোপনি মাৰিলে আৰু এয়া লাঞ্চ আহিলে দুপৰীয়াৰ। এয়া লাষ্ট লাঞ্চ আৰু অলপমান বইল ভাতে আনিছে, বইল দালি চব্জি এনেকৈ আৰু নিমখ অতি কমকৈ দিয়ে। লাঞ্চটো খোৱাৰ পিছতে আকৌ মধু সাৰ পালে, তাকে আকৌ লৈ দিলোঁ অলপমান। আৰু লাহে লাহে পেকিং কৰিব লাগিবই আৰু। অলপমান ৰেষ্ট লৈছিলোঁহে, আকৌ চিষ্টাৰ আহি পালে কিবা মেডিচিন দিবৰ কাৰণে। আৰু ইফালে জিতিমা মানে ঘৰত যাওঁ কৰি আছে, তাকে সুধি আছোঁ ভাল লগা নাই নেকি ইয়াতে তাই। A few moments later. লাগছে দিবা ভালে, কিন্তু আমাৰ গাঁৱৰ নিচিনা নহয়। গাঁও সদায় ওপৰত, গাঁৱতো সদায় ওপৰতে মুকলি বতাহ। মুকলি কলে দেখোন আমাৰ সেয়া মুকলি বেয়া ফাকে দিয়ে বতাহ চাই। বেৰা ফাকে দিও বতাহ যায় নেকি? গোটেই পেকেটটো নাম কাৰণে তাৰপিছত আকৌ পপিবাও আহিব।
ইয়ে চা বুজি পাইছি নেদে আকৌ লৈ আহিবি এ দি কুলু ঘৰ যাম এতিয়া জে বুলি ক জে 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 ঘৰ যাবা না তুমি তেজুবা যাবা নাযা নাযায় বোলে যায় ঘৰ নোযোৱা ঘৰ যাবা বা যাবা যাবা ঘৰ যাবা নে নোযোৱা যাম জে বুলি হামু দিয়া উঠাই দিয়া গুড মৰ্ণিং হা জে টুটু 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 আজি ঘৰ যাম আৰু ফাইনেলি তো ফিল হ'ব আৰু টাইম অলপ লাগিব বুলি কৈছে 2টামান বাজিবগৈ তো চাওঁ কিমান জল্দি যাই পাওঁ আৰু আজি অলপ ৰ'দ দিছে আমাৰতো ওলোৱা হৈয়ে গ'ল আৰু মই ইয়াতে ৰখি আছোঁ মিষ্টাৰলৈকে মিষ্টাৰ আহি পোৱাহি নাই তো দেখিছোঁ সেইজন আহি আছে স্কাই ব্লু কালাৰ পিন্ধাজন আহি পালে আৰু যাওঁ আৰু সোনকালে বা কি বটল এইবাৰ পানী খাইছোঁ এটাত 18 টকা কৰি কিয় ফুল চুলে বনাব পৰা যাব খেলটা ফাইনেলি ডিচাৰ্জ পেপাৰখন আহি পালে আৰু তাকে ক'ত কি মেডিচিন খাব লাগে তাকে চিষ্টাৰে বুজাই দি আছে ধুনীয়াকৈ আৰু মধুৰ শুনি আছে চলো চলিটো কথা ল'বে চবটো পলা লৈছে চলিটো থৈ যাব হৈছে নেকি ইয়ে তাই তাই আছে ইয়ে মোক পাৰিলা বুলি আছে দে যাওঁ আৰু আমি বাই বাই বহুত কিমানলৈ খাম বিচনা পাইছিলোঁ বিচনাখনকো বাই বাই দিছোঁ আৰু এই মধু চুকা কি হ'ব চাইলেণ্ট লিখা আছে আৰু মধু চুৰি দিছে চলো ফাইনেলি হস্পিটেলত এটা বাই বাই দিলোঁ আৰু তেজিলৈ মনত পৰিছে তাই বোলে টোপনি গ'লে আমি ঘৰ গৈ পাওঁতে সিদিনা বাজিছে 10টা তো তাই ৰখি থকা নাই তাইলৈ লৈছোঁ কালাৰ্ছ তাই যিহেতু কালাৰ্ছ কৰি ভাল পায় আৰ্ট কৰি তো তাই টোপনি গৈছে যিহেতু ৰাতিপুৱাই দি দিম আৰু তো কেনেকুৱা ৰিয়েকশ্যন দিয়ে চাওঁ The next day. কি কিছে বাবা তুমি এইটো কোন হয় মই মানে ৰেইনবো কালাৰ কাপোৰ পিন্ধিছো আৰু এইটো কোন হয় এইটো মা তোমাৰ চকুটো ভাল লাগাইছে মোৰ চকুটো ভাল লগাইছে তোমাৰ ধুনু কালাৰ আনি দিছোঁ বা কি মৰম লাগিছে এইটো তেজু আৰু এইটো মই নেকি মা তো গাইছ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ সকলো এক্সপিৰিয়েঞ্চ লাগে জীৱনত এটা নতুন কথা শিকিব পাৰি আৰু ভিডিঅ'টি কেনে পালে জনাব আপোনালোকে আৰু অতি সোনকালে যাতে সুস্থ হওঁ তাকে আশীৰ্বাদ কৰিব সকলোৱে আৰু ভাল বেয়া কমেণ্টত কৰিব আৰু যিসকলে আমাৰ নতুন ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ এৰিছোঁ আৰু সকলো ভালে কুশলে থাকক আৰু